আলহামদুলিল্লাহ দীৰ্ঘ 25 বছৰ পাছত আকৌ শীতকালত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মাহে ৰমজান। এইবাৰ শীতকালত হ'বলৈ গৈ আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহে ৰমজান। সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে পবিত্ৰ ৰমজান মাহ হৈছে এক বৰকতৰ মাহ। এই পবিত্ৰ তথা বৰকতৰ মাহৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰে প্ৰতিজন মুছলমানে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। আলহামদুলিল্লাহ দীৰ্ঘ 25 বছৰ পাছত আকৌ শীতকালত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ মাহে ৰমজান। এইবাৰ শীতকালত হ'বলৈ গৈ আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ মাহে ৰমজান। সমগ্ৰ বিশ্বৰ মুছলমানসকলৰ বাবে পবিত্ৰ ৰমজান মাহ হৈছে এক বৰকতৰ মাহ। এই পবিত্ৰ তথা বৰকতৰ মাহৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰে প্ৰতিজন মুছলমানে। আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। ইতিমধ্যে 2026 চনত ৰমজান মাহ আগমনৰ সম্ভাৱ্য তাৰিখ ঘোষণা কৰা হৈছে, যাৰ ফলত এতিয়া বহুতৰে মনত প্ৰশ্ন উত্থাপন হৈছে, সঁচাই শীতকালত হ'ব নেকি মাহে ৰমজান? প্ৰতি বছৰে পবিত্ৰ ৰমজান মাহৰ বাবে বিশ্বৰ অসংখ্য মুছলমান উন্মুখ হৈ থাকে। আল্লাহৰ নিকটতা লাভৰ সৰ্বশ্ৰেষ্ঠ সময় হ'ল এই ৰমজান মাহ। 2025 প্ৰায় সমাপ্তিৰ পথত থিয়ে এতিয়া অধীৰ আগ্ৰহেৰে 2026 ৰমজান মাহৰ বাবে অপেক্ষা কৰি আছে সকলোৱে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 2026 চনৰ বেছিভাগ আৰৱ দেশত ৰমজান আৰম্ভ হোৱাৰ সম্ভাৱনা। 17 ফেব্ৰুৱাৰীত কিন্তু ৰমজান আৰম্ভণিৰ আনুষ্ঠানিক ঘোষণা চন্দ্ৰ দেখাৰ ওপৰত নিৰ্ভৰ কৰা হ'ব, যি 29 চনত পৰ্যবেক্ষণৰ পিছতেই নিশ্চিত কৰা হ'ব। প্ৰতিটো দেশৰ ধৰ্মীয় কৰ্তৃপক্ষৰ চন্দ্ৰ দেখা কমিটিয়ে তেওঁলোকৰ নিজস্ব পদ্ধতি অনুসৰি ৰমজান আৰম্ভণি ঘোষণা কৰিব। ইছলামিক কেলেণ্ডাৰ চন্দ্ৰচক্ৰ অনুসৰণ কৰিলে প্ৰত্যেক মাহৰ আৰম্ভণি নতুন অৰ্ধচন্দ্ৰ দেখাৰ পৰা হয়। চন্দ্ৰমাহ সৌৰ মাহৰ তুলনাত সৰু হৈ থাকিব। সেই গ্ৰেগৰিয়ান কেলেণ্ডাৰত প্ৰতি বছৰ ৰমজান মাহ 10ৰ পৰা 11 দিন পিছলৈ আহে।